জোহনে লিখা শুভবাৰ্তা 1 অধ্যায়। ঈশ্বৰৰ বাক্যই মানুহৰূপে জন্মগ্ৰহণ কৰিলে। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ'ল, আৰু যি সকলো হ'ল সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ'ল। জীৱন বাক্যতেই, আৰু সেই জীৱনে সকলো মানুহৰ বাবে পোহৰ। সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল, আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে। ঈশ্বৰে জোহন নামেৰে এজন মানুহক পঠিয়াইছিল। তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল, যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে। জোহন নিজে সেই পোহৰ নাছিল, তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল। সেই পোহৰ জগতলৈ আহিল, আৰু সকলো মানুহকে পোহৰ দিয়া সেই সত্য পোহৰ আছিল। তেওঁ জগততে আছিল, জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে। যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে। কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোকসকলক ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ'ল এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে। সেই বাক্যই মাংস হ'ল, অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। জোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক'লে, যিজনৰ বিষয়ে মই কৈছিলোঁ, এওঁৱেই সেইজন। যিজন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ'ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল। আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও বিনামূলীয়া অনুগ্ৰহ পালোঁ। কাৰণ মুচিৰ দ্বাৰা বিধান দিয়া হৈছিল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাহে আহিল। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই। পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।